হয় মাঘ বিহু সমাগত সমগ্ৰ অসমৰ লগতে ব্যতিক্ৰমভাৱে নগাঁও পিছ পৰি ৰখা নাই। মই বৰ্তমান উপস্থিত আছোঁ বৰপাথৰি টাঙোনধৰা গাঁৱত। তেওঁলোকেও খেৰেৰে সাজি উলিয়াইছে এটা শিৱদৌলৰ আৰ্হিত ভেলাঘৰ। কেমেৰা পাৰ্চন পংকজে সমগ্ৰ পৰিৱেশটো দেখাবলৈ মই যত্ন কৰিছোঁ। বৰ্তমান মই উপস্থিত হৈছোঁ যি আপোনাৰ টাঙোনধৰা গাঁৱত শিৱদৌলৰ আৰ্হিত আয়োজন কৰা হৈছে ভেলাঘৰ। কেমেৰা পাৰ্চন পংকজে সমগ্ৰ পৰিৱেশ দেখাবলৈ ল'ব। গাঁৱৰ যুৱক যুৱতীসকলে সমূহ গাঁৱৰ ৰাইজ উপস্থিতি উলহ মালহেৰে আয়োজন কৰিছে। কেনেকুৱা আয়োজন কেনেকুৱা? আয়োজন আমাৰ ঠিকে ঠাকে চলিছে। বিহুৰ পিঠা পানা আৰু ইয়াতে উৰুকা বুলি হাঁহে বাঁহে সাজ খাম বুলি ভাবিছো। বিহুৰ প্ৰস্তুতিটো ভালেই চলিছে আৰু গোটেই গাঁৱৰ ৰাইজ মিলি লৈছে নে? হয়, গোটেই গাঁৱৰ ৰাইজে মিলি আমি ভেলাঘৰটো সাজা হৈছে আৰু আপোনালোকৰ জৰিয়তে গোটেই মিডিয়াক আমি ভোগালী বিহুৰ শুভেচ্ছা যাচিলো। কিমান দিনৰ প্ৰস্তুতি? আজি এদিন দুদিনৰতো নহয়, কিমান দিনৰ প্ৰস্তুতি? এদিন দুদিনৰ নহয়, এইটো এমাহৰ হয়। কেমেৰা পাৰ্চন দেখাওক। বিহু বিহু এফাঁকিজনী সকলোৱে গাব পাৰে, ভাল লাগিব। কোনে গাব বিহু এফাঁকি? দিয়ক চবে গাবা। তুমি জানমণি বহাগত প্ৰতিটো বহাগতে মৰম যাচো তোমাক অন্তৰত মোৰা মৰিছে টুকুৰে নাহৰ তগত গান জুৰি নাচিছে। জানমণি তুমিয়ে মোৰ কামনা বাসনা, তুমিয়ে মোৰ কুকুৰে। মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল, মেজি জুয়ো জ্বলিল মইনা, মেজি জুয়ো জ্বলিল। অসমীয়ে মন প্ৰাণ ৰঙে ৰঙে ভৰিল মইনা, ৰঙে ৰঙে ভৰিল। অসমীয়াৰ মন প্ৰাণ ৰঙে ৰঙে ভৰিল মইনা, ৰঙে ৰঙে ভৰিল। খিটি কৰি লাহৰি মাথো মাৰি তাতে নবৈ আছিলা, আমি গৈ ওলালো তাত লাহৰি বহিবলৈ পীৰা পাৰি দিছিলা। যাতে নাই তৰণি লচক ফচক ঢোলৰ মাতত তুলুঠা কপে, ঘনাই ঘনাই ফুটা চিঙে আৰু চিঙে নাচনি, আৰু চিঙে নাচনি জৰি। বিহুৰ পিঠা পনা বনোৱা হৈছে নে নাই? হৈছে হৈছে। কেনেকুৱা আয়োজন কেনেকুৱা এইবাৰ ভোগালী? বহুত মানে আৰু তিল পিঠা হৈ গ'ল, ঘিলা পিঠা হ'ল, পকা মিঠৈ হ'ল আৰু নাৰিকলে মিঠৈয়ে বনালো। বহুত বনাইছো আৰু চিৰা সান্দহগুৰি হ'ল। কাইলৈ উৰুকাৰ আয়োজন কেনেকুৱা চলিছে? কাইলৈ সকলোৱে গাঁৱৰ আমি সকলোৰে মিলি ইয়াতে ভোজ ভাত এসাঁজ খাম, কিন্তু নিৰামিষ। আমাৰ মন্দিৰ বনাইছে যে, সেইটো কাৰণে আমি মানে ইয়াতে নিৰামিষ গ্ৰহণ কৰিব। সকলোৱে প্ৰতি বছৰে আমাৰ ইয়াতে হৈয়ে থাকে। যোৱাবাৰ মৃত্যুঞ্জয় মন্দিৰ হ'ল, এইবাৰ শিৱসাগৰৰ শিৱদৌল আৰ্হিত ইয়াতে বনোৱা হ'ল আৰু আমাৰ প্ৰতি বছৰে ইয়াতে আমাৰ তেনেকৈ উৰুকাৰ দিনাখন এসাঁজ ভোজ ভাত খোৱা হয় আৰু যিসকল যুৱক আছে যুৱকসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম, আয়োজন কিমান দিনৰ? আমাৰ এমাহ ডেৰ মাহৰ পৰা এইটো বনাই থকা হৈছে। এমাহ ডেৰ মাহ। ইয়াৰ কোনোবা আছে নে ডিজাইনাৰ, নে তোমালোকে নিজে কৰিছা? ডিজাইন আমিও আছো, আমাৰ এইফালে দাদা আছে, বুবদা আছে। দাদা কোনজনী দাদা আহিবলৈ অকণ আহিব। দাদা আয়োজন কেনেকুৱা, প্ৰস্তুতি কেনেকে মনলৈ আহিল শিৱদৌলৰ আৰ্হিত? চবেই আলোচনা কৰিছিলে কিবা ধৰ্মীয় এটা বস্তু বনাম বুলি, তাৰপৰা শিৱদৌল বনাম বুলি ক'লে আৰু যোৱাবাৰ আমি মৃত্যুঞ্জয় মন্দিৰ বনাইছিলোঁ, এইবাৰ শিৱদৌল বনালোঁ।